ৰাস্তাটো দেখি আচৰিত হৈছে নেকি? নহ'বনো কিয়, মই নিজে আচৰিত হৈছোঁ। ইমান ধুনীয়া ৰাস্তা বোলো আমাৰ অসমত, আৰু আজিকালিতো বনাইছে বাৰু, বহুত ধুনীয়া ধুনীয়া ৰাস্তা বনাইছে, কিন্তু ধৰিবই নোৱাৰি মানে অসমতে গৈ আছোঁ নে বাহিৰতে ক'ৰবাত ফুৰিবলৈ গৈ আছোঁ। এইফালে অকণমান ওলাই আহিছোঁ জানেনে, কিন্তু ৰাস্তাটো ইমান ধুনীয়াকৈ বনাইছে, আপোনালোকক নেদেখাই নোৱাৰিলোঁ। মাহঁতক লৈ অকণমান ওলাই আহিছোঁ, আৰু এইটো ৰাস্তাৰে যিসকলে আহিছে তেওঁলোকে বাৰু আগতেই জানে, যিসকলে অহা নাই তেওঁলোকক কৈছোঁ এইফালে এইটো ৰাস্তাৰে ফেঞ্চি বজাৰৰ ফালে যাব পাৰি। তাকে অকণমান ওলাই আহিছোঁ, ক'লৈ আহিছোঁ, কি কৰিম, সকলোখিনি একেবাৰে শেষলৈকে চালে গম পাব বাৰু। এনিৱে গাইজ, আপোনালোক সকলোকে মই ৰেচমিনে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পাব বুলি। ফাইনেলি আমি আহি পালোহি আমাৰ ডেষ্টিনেশ্যন। এতিয়া আপোনালোকে চাই থাকিব আমি ক'লৈ আহিছোঁ আৰু কি কৰিম। দে ফোন কৰি দিম নহয়, তহঁতে ঘূৰিছা অকণ। আমি আগ্ৰালৈ অহা নাই নহয় এতিয়া। অঁ, আগ্ৰাত আছে দেলহি। আলিয়া বাই আৰু আমি পাতি আছিলোঁ এবাৰ আহিম বুলি, তাই আৰু ভেজালে নুগুছে। মাজাৰ শ্বৰীফ হয়, এইটো মাজাৰ হয়। আচলটো লৈ ল'বা, এইয়া মাজাৰ শ্বৰীফ দেখিছা নাই, দৰগাহ। মই জনাতো বহুত আহিলে ইয়ালৈ, কিন্তু আমি হয়তো একেবাৰে লাষ্টত ওচৰতে থাকিও আহিব পৰা নাছিলোঁ ইমান দিনে। একচুৱেলি যেতিয়া য'ত যাব লগা লিখা থাকে তেতিয়াহে একচুৱেলি যোৱা হয়। আৰু এইফালে আমি বহুত আগৰ পৰা আলোচনা কৰি আছিলোঁ আহিম আহিম বুলি, কিন্তু ফাইনেলি এবাৰ মাহঁতক লৈ বোলো নাই, ফুৰিব আহিম বুলি কৈ আছিলে ৰিমহঁতে, ইয়াতে লৈ আহিলোঁ। এইটো মাজাৰ শ্বৰীফ হয়, মানে যোনটো দৰগাহ কয় যে, আৰু ইয়াতে তেওঁলোক গিৰিয়েক ঘৈণীয়েক দুয়োগৰাকীৰে কবৰ আছে দেই। মই কিন্তু কবৰকেইটা ভিডিঅ' নকৰিলোঁ, একচুৱেলি বেয়া লাগে। বাহিৰে বাহিৰে আপোনালোকক যিখিনি দেখাব পাৰিছোঁ সকলোখিনি দেখাইছোঁ। তাৰপিছত তাতে যাৰ কবৰ থাকে তেওঁলোকৰ কাৰণে দোৱা কৰিব লাগে বুলি কৈ আমি দোৱা কৰি ওলাই আহিলোঁ। এইবোৰ জেগাত একচুৱেলি বহুত ফটোশ্বুট হৈছে আৰু বহুত ৰিলছ, ফটো, ভিডিঅ' কোনে যে কিমান কি কৰিছে। আৰু আমাৰ ইহঁত দুজনীও ৰৈ নাথাকিলে, মোক কৈছে বোলে তই ভিডিঅ' কৰিবি বা ফটো মাৰিবি, এয়া চাওক পজ দিয়াত লাগিয়ে গ'ল। মই বোলো তহঁত ওপৰলৈ উঠি যা, মই তলৰ পৰা তহঁতক ফটো মাৰি দিম। আৰু এইফালে এয়া ফটো পজ দি আছে, ইহঁতক ফটো দুখন মাৰি দি লওঁ দেই। তাৰপিছত শেষলৈকে চাব, আমিও বহুত ফটো উঠিলোঁ, ফটোবোৰ আপোনালোকলৈ আগবঢ়াম, চাব দেই। ইয়াতে যথেষ্ট মানুহ হয় দেই, বহুত মানুহ। তাৰ মাজতে আমি ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ, আৰু এতিয়া ঘৰমুৱা হৈছোঁ। তাৰপিছত শেষলৈকে চাব, ফটোবিলাক দিছোঁ, আমি বহুত ফটো উঠিলোঁ, আপোনালোকলৈ আগবঢ়াইছোঁ, চাব। মাতৃ হোৱা জীৱনৰ প্ৰথম অভিজ্ঞতা, বেজি চেজি থাকেই, আৰু মোৰ 17 এপ্ৰিলত প্ৰথম বেজি আছিলে। আলিয়া বাইক লৈ আহিছোঁ বেজিটো ল'বলৈ, এখেত মই আৰু আলিয়া বাই আহিছোঁ। এওঁ বাহিৰত আছে। আলিয়া বাইক কৈছোঁ যে অকণমান কেমেৰাটো ধৰা, যিহেতুকে অকণমান চিনটোকে ৰাখি থৈ দিওঁ। মোৰ যে এই বেজি চেজিবোৰলৈ বৰ ভয় লাগে জানেনে। বেজি লৈ মেলি আহিলোঁ, আৰু আমাৰ মহাশয়ক দেখিছেই নহয়, আহিয়ে গাড়ী ধোৱাৰ উৎপাত। তাৰপিছত এইফালে ঘৰৰ পদূলিতে আহিছে কুঁহিয়াৰ বেপাৰী, আৰু গৰমো ইমান গৰম পৰিছে, মানে নাখাই বোলে কেনেকৈ থাকে। এয়া আলিয়া বাই আহিছে একদম মগ চগ লৈ মেলি কুঁহিয়াৰ ৰস নিবলৈ।
কাটিছিল গছৰ শিপা এফালে দেখিছেনে কুঁহিয়াৰডাল কেনেকৈ চেপি চেপি ৰস উলিয়াইছে আৰু নেদেখা মানুহ নাই চাগে কিন্তু যিহেতুকে আজি ঘৰৰ পদূলিতেই ন সেইকাৰণে অকণমান মানে ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক গান বুলি কোৱা আৰু এইফালে আমাৰ টিপচীজনীক দেখিছেই নহয় মোবাইল পাগলী মোবাইল নহ'লে ভাতো নাখায় জানেনে আৰু এইফালে এতিয়া অকণমান কৰিব লৈছে চবেই মানে বিশেষকৈ এই কামটো আলিয়া বাই আহিলেহে হয় নহ'লে যে আমাৰ এই স্কিনকেইখন এনেকৈয়ে থাকে আলিয়া বাই অকণমান মানে এইবিলাকত গুৰুত্বটো আছে যে সেইকাৰণে আহিলে এইবিলাক লগতে লৈ আহে নিজেও লগায় লগতে চবকে লগায়ো দিয়ে মই যে সঁচাকৈ কৈছোঁ লগাবলৈ বহিছোঁ কিন্তু মানে ইমান বেয়া পাওঁ লগাই কিয় জানেনে মুখখন কিবা খজুৱাই থাকে পিৰ পিৰ কৰি থকা দি থাকে এনেকৈ ইয়াত দেখিছে খজুৱাই আছোঁ তাৰমানে এইফালে এখেত শোৱাৰ পৰা উঠাই নাই কিন্তু ৰিমে মই জোৰ কৰি পেলাই এয়া লগাই দিলোঁ প্ৰথমে কেমেৰাটো অন কৰিবলৈ পাহৰি গ'লোঁ পিছতহে আকৌ মই বোলো ধেত তেৰি কেমেৰাটো অন কৰাই নাছিলোঁ এওঁ লগায়ে হৈ গ'ল এইফালে দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু এয়া হৈছে ৰাতি তাৰমানে সন্ধিয়াৰ সময়ত আছিলে আৰু যিহেতুকে বিহুৰ সময় চলি আছিলে একদম চাৰিওফালে ৰিলচ খুলিবই নোৱাৰি খালি এইবিলাক বিহুৱে আহি থাকে তাকে আমাৰ এই টিপচীজনীকো ইমান টানি টুনি কাপোৰ কানি পিন্ধাই আনিলোঁ এতিয়া এয়া চাওক ফটো নুঠে আজিৰ ভিডিঅ'টো এনেকৈয়ে সামৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে বুলি যদিহে ভাল পালে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব আজিলৈ আহিলোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম বাই